লাভৰ কাৰণে অনুৰোধ জনাইছোঁ। অতি মৰমৰ তথা বৈদ্যুতিক মাধ্যমৰ এক গতিশীল অৱস্থালৈ নিবলৈ সক্ষম হোৱা ভাতৃপ্ৰতিম নিউজ লাইভৰ সাংবাদিক মৃদুল বৰুৱাৰ কালি ৰাতি হঠাৎ তেখেতৰ মৃত্যু ঘটিল। এই মৃত্যুৱে আমাৰে নহয়, সাংবাদিকসকলৰে নহয়, উঠি অহা সমাজখনৰ বাবে বহুতো অপূৰণীয় ক্ষতি হ'ল। আৰু মৃদুল বৰুৱাৰ আত্মাই যাতে সদগতি লাভ কৰে তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গৰ এই মুহূৰ্তত আমি তেখেতসকলক সমবেদনা জনাইছোঁ। আশা কৰিছোঁ মৃদুল বৰুৱাই যিখিনি আধৰুৱা কাম এই সমাজৰ বাবে, সংবাদ জগতৰ বাবে এৰি থৈ গ'ল, সেইখিনি নিশ্চয় উঠি অহা আমাৰ যিসকল সাংবাদিক বন্ধু তথা উঠি অহা প্ৰজন্মই সেই আদৰ্শৰ বাদ তুলিব আৰু তেখেতৰ কৰ্মৰাজিয়ে সঠিক মূল্যায়ন লাভ কৰিব। আজি এই মুহূৰ্তত আমি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু মৃদুল বৰুৱা অমৰ হওক এই কামনা কৰিছোঁ।